Hey guys, welcome back to my channel. So আজি আমি কম টপ 3 বেস্ট বাইক আন্ডাৰ 1 লাখ। এই তিনিখন মানে বাইক বেস্ট বাইক হয় 1 লাখৰ ভিতৰত। তো আহক আমি চাও কি তিনিখন বাইক। তো লেটস ষ্টাৰ্ট দা ভিডিও। সো গাইস মই মানে এই তিনিখন বাইক কেটেগৰী ওয়াইজ মানে বেলেগ কৈ দিছো যাতে মানে আপোনালোকে বাছিব পাৰে যে আপোনাৰ কাৰণে কোনখন বাইক বেস্ট হ'ব পাৰে। সো প্ৰথমে কম 3 নম্বৰত যিখন মানে বাইক আছে তো সেইখন হল Honda SP 125 BS6 2021 মডেল এন্ড এই বাইকখনৰ দুটা ভেৰিয়েন্ট আছে এটা হল ডিস্ক মডেল যেটোত আপোনালোকে ফ্ৰন্টত ডিস্ক পাই যাব এন্ড এটা হল ড্ৰাম মডেল মানে আপোনালোকে দুটা চকাতে ড্ৰাম পাই যাব মানে ড্ৰাম ব্ৰেক সো এই দুটাৰ প্ৰাইস হল যেটো ড্ৰাম ব্ৰেক হেটোৰ প্ৰাইস হল 77100 এন্ড যেটো ডিস্ক মডেল আছে হেটোৰ প্ৰাইস হল 81500 তো এই দুটা ভেৰিয়েন্টৰ মাজত আপোনালোকে 4000 ৰ মানে ডিফাৰেন্স পাই যাব তো আপোনাক যদি মানে ডিস্ক লাগে তো তেতিয়া আপোনালোকে 81500 পে কৰিব লাগিব সো প্ৰথমে কম আমি বাইকখনৰ ইঞ্জিনৰ কথা তো এই বাইকখনত আপোনালোকে পাব এটা 124 সিসি সিঙ্গল সিলিন্ডাৰ 4 ষ্ট্ৰোক এয়াৰ কুল SI BS6 কমপ্লায়েন্ট ইঞ্জিন এন্ড এই ইঞ্জিনটোৰ পৰা আপোনালোকে যেটো পাৱাৰ পাব হেতু হল 10.8 PS and যেটো টর্ক পাবো হেতু হল 10.9 Nm সো পাওয়ার ফিগার তো ঠিকই আছে 125 সিসি হিসাবত সো গাইস এইখন বাইক আছিল আমাৰ লিষ্টৰ 3 নম্বৰ বাইক এতিয়া কম আমি আমাৰ মানে লিষ্টৰ 2 নম্বৰত যিখন বাইক আছে সো সেইখন হল বাজাজ পালসার 125 BS6 2021 মডেল তো এতিয়া কম আমি পালসার 125 BS6 2021 মডেলৰ কথা তো এই বাইকখনৰ আপোনালোকে প্ৰাইস পাব 73300 ৰ পৰা 82900 সো এতিয়া কম আমি বাইকখনৰ ইঞ্জিনৰ কথা তো এই বাইকখনত পাব আপোনালোকে এটা 124.4 সিসি সিঙ্গল সিলিন্ডাৰ 4 ষ্ট্ৰোক 2 valve টুইন স্পাৰ্ক DTSI BS6 কমপ্লায়েন্ট ইঞ্জিন এন্ড এই ইঞ্জিনটোৰ পৰা আপোনালোকে যেটো পাৱাৰ পাব হেতু হল 11.8 PS এন্ড যেটো টর্ক পাব হেতু হল 10.8 Nm সো বহুতে ভাল এটা পাৱাৰ এন্ড টর্ক আছে এই বাইকখনৰ তো মই অলপ আগতে Honda SP 125 ৰ কথা কৈছিলো তো সেইখনতকৈ মানে এইখনত অলপ পাৱাৰ বেছিহে পাব তো এইখনত মানে যেটো প্ৰাইস আছে Honda SP তকৈ কম বাট Honda SP এটা ফিচাৰ্স বেছি আছে হেতু হল তাৰ মানে মিটাৰ কনসোল তো মিটাৰ কনসোলত মানে বহুতখিনি ফিচাৰ্স পাই যাব যেটো মানে ইয়াত আপোনালোকৰ মিসিং লাগিব যেটো আপোনালোকৰ ইয়াত কম লাগিব 125 খনত মানে ফিচাৰ্স বহুতেই কম যেটো মিটাৰ কনসোলৰ ফিচাৰ্স আছে বাকি মানে ডিজাইন ওয়াইজ পালসার খনটো জানে আপোনালোকে এইটো ডিজাইন কিমান এটা পপুলাৰ ডিজাইন হয় এতিয়া কম আমি বাইকখনৰ ব্ৰেকছৰ কথা ইয়াত আপোনালোকে পাব সিঙ্গল ডিস্ক মানে ফ্ৰন্টত ডিস্ক পাব এন্ড ৰিয়াৰত ড্ৰাম পাব মানে পিছৰ চকাটো ড্ৰাম ব্ৰেক পাব তো ফ্ৰন্টত আপোনালোকে 240 mm ডিস্ক পাই যাব এন্ড ইয়াৰ পৰা আপোনালোকে এটা ডিসেন্ট ব্ৰেকিং পাৰফৰম্যান্স পাই যাব মানে পাৱাৰ ওয়াইজ ব্ৰেকিং সিস্টেমটো ডিসেন্ট তো এই বাইকখনত আপোনালোকে CBS ব্ৰেকিং সিস্টেম পাই যাব যেটো কম্বি ব্ৰেকিং সিস্টেম হয় এন্ড এইটো ব্ৰেকিং সিস্টেম SP 125 ফটো আছে তো মই তাত এক্সপ্লেইন কৰি দিছো কেনেকুৱা কাম কৰে তো এতিয়া কম বাইকখনৰ মিটাৰৰ কথা তো ইয়াত আপোনালোকে ডিজিটেল এন্ড এনালগ কম্বিনেশন মিটাৰ কনসোল পাই যাব যেটো মানে 220 150 টুইন ডিস্ক 150 মানে নরমাল যিখন আছে এন্ড 125 সো NS বা RS এনেকুৱা মানে এই কেইটা মিটাৰৰ দৰে সেম মিটাৰ মানে পাই যাব আপোনালোকে ইয়াতো কিন্তু ইয়াৰ NS আৰু RS তকৈ মানে ডিজাইনটো চেঞ্জ কিন্তু এনালগ এন্ড ডিজিটেল কম্বিনেশনে হয় সো ইয়াৰ পৰা আপোনালোকে যিখিনি বেসিক ইনফৰমেশন সেইখিনি পাই যাব গিয়াৰ ইন্ডিকেটৰ বা তেনেকুৱা আকৌ মানে এক্সট্ৰা ফিচাৰ্স যেটো মানে অলপ ফিউচাৰিস্টিক ফিচাৰ্স হয় তো সেইবিলাক আপোনালোকে এই বাইকখনৰ পৰা নাপাব সো এই বাইকখন এখন মানে স্পৰ্টছৰ লগত কমিউটাৰ বাইকো হয় তো মানে 80% কমিউটাৰ এন্ড 20% স্পৰ্ট এতিয়া কম আমি আমাৰ লিষ্টৰ যিখন 1 নম্বৰত আছে যিখন মানে সকলোতকৈ বেস্ট বাইক হ'ব 1 লাখৰ তলত যদি আপোনালোকে বাইক ল'ব লৈ যায় 2021 যদি আপোনালোকে 1 লাখ টকা আপোনাৰ বাজেট সো এই তিনিখন বাইক সকলোতকৈ বেস্ট বাইক হ'ব NS 125 BS6 2021 মডেল সো গাইস এই বাইকখনত আপোনালোকে মানে বহুতখিনি মানে ভাল পাৱাৰ এটা পাই যাব লগতে মানে NS 200 এন্ড NS 160 দৰে বডি ডিজাইন পাই যাব যেটো মানে নেকেড স্পৰ্টছ বডি ডিজাইন হয় 125 ত মানে এইটো প্ৰাইস ৰেঞ্জত এনেকুৱা বডি ডিজাইনত মানে কোনো বাইকে আজিলৈকে মানে লঞ্চ হোৱা নাই কোনো কোম্পানী এনেকুৱা বাইক এখন লঞ্চ কৰা নাই যেটো মানে এখন নেকেড স্পৰ্টছ বা এনেকুৱা লুকছৰ হৈতে আহিছে সো এই বাইকখন মই বেস্ট এই কাৰণে কৈছো যে 125 সিসি লগতে আপোনালোকে ভালেখিনি পাৱাৰ পাব লগতে মাইলেজটো ঠিকঠাক পাব তো আপোনালোকে মাইলেজ around 40 to 45 মাইলেজ পাই যাব সো বডি ডিজাইনটো বহুতে ভাল হয় টায়াৰ কেটা সৰু অলপ বাট আপোনালোকে যিখন 160 BS4 মডেল পাইছিল তো সেম আপোনালোকে ডিজাইন সেম ব্ৰেক সেম টায়াৰ সাইজ আপোনালোকে সকলোখিনি NS 160 BS4 খনৰ দৰে পাই যাব এই বাইকখনত
তো এতিয়া মই বাইকখনৰ মানে যেটো প্ৰাইস আছে হেতু হল 98000 এপ্ৰক্স যেটো এক্সৰুম প্ৰাইস হয় এন্ড এইটো পাঠশালাৰ মানে এক্সৰুম প্ৰাইস হয় পাঠশালাত অলপ বেছি হ'ব এই বাইকখনত অনৰোড এৰাউণ্ড 1,10,000 হ'ব মানে মই যিখন আন্ডাৰ 1 লাখ লিষ্ট বনাইছো তিনখন বাইকৰ তো এই তিনখন বাইকৰ মানে প্ৰাইসটো মই এক্সৰুম ওয়াইজ মান ধৰি লৈছো সো এই তিনিখনৰ মানে 1 লাখৰ তলত এক্সৰুম প্ৰাইস হয় সো সেই কাৰণে মানে এই তিনখন মই বাছি লৈছো এতিয়া আমি বাইকখনৰ ইঞ্জিনৰ কথা তো এই বাইকখনৰ আপোনালোকে পাব এটা 124.4 সিসি সিঙ্গল সিলিন্ডাৰ 4 ষ্ট্ৰোক 2 ভালভ এয়াৰ কুল DTSI BS6 কমপ্লায়েন্ট ইঞ্জিন এন্ড এই ইঞ্জিনৰ পৰা আপোনালোকে যেটো পাৱাৰ পাব হেতু হল 11.9 PS এন্ড যেটো টৰ্ক পাব হেতু হল 11 Nm সো এই ইঞ্জিনটোৰ পৰা আপোনালোকে বহুতখিনি ভাল এটা পাৱাৰ এণ্ড টৰ্ক পাব তো আপোনালোকক মই কৈছোৱে পালসাৰ 125 এণ্ড হন্ডা স্পীড কৈ মানে এইখন বাইক বেষ্ট হ'ব বেষ্ট মানে সিসি ওয়াইজ বেষ্ট এণ্ড যেটো মানে প্ৰাইস ৰেঞ্জ আছে হেতুটো মানে বেষ্ট হ'ব সো আপোনালোকে সেই দুখন বাইকত মই যি দুখনৰ কথা অলৰেডি ক'লো এই প্ৰাইস লিষ্টত তো সেই দুখনত কৈ এইখনত প্ৰাইস এৰাউণ্ড 12000 মান বেছি হ'ব তো অলপ আৰু বেছি হ'ব পাৰে মানে 15000 এৰাউণ্ড ধৰি ল'ব পাৰে 15000 এৰাউণ্ড যদি আপোনালোকে বেছি দিয়ে তেনেহলে আপোনালোকে প্ৰথম পাব আপোনালোকে যেটো মানে বডি ডিজাইন আছে লগতে মানে পাৱাৰ যেটো আছে পাব সেই দুখন বাইকত কৈ সো আপোনালোকে যদি 15000 বেছি কৈ দিয়ে তো এই বাইকখন মানে এটা বহুতে ভাল অপচন হ'ব পাৰে তো এই বাইকখনত আপোনালোকে যেটো ব্ৰেক পাব হেতু হল সিঙ্গল ডিস্ক ব্ৰেক এণ্ড ইয়াৰ আপোনালোকে পিছৰ চকাত ড্ৰাম ব্ৰেক পাই যাব মানে ডিসেন্ট আৰু আপোনালোকে যিখিনি পাৱাৰ পাব হেতু মতে মানে ব্ৰেকিং সিস্টেম ভাল তো এতিয়া আমি বাইকখনৰ মিটাৰ কন্ট্ৰলৰ কথা তো বাইকখনত মই অলৰেডি কৈছো যে পালসাৰ সিৰিজৰ যিবিলাক বাইকস আছে তো মানে ইমান এটা এডভান্স মিটাৰ কন্ট্ৰল নহয় তো আপোনালোকে বেসিক যিখিনি ইনফৰমেশন আছে সেইখিনি পাই যাব ইয়াৰ পৰা সো বডি ডিজাইনটোৰ কথা মই অলৰেডি ক'লোৱে বাইকখনৰ তো এতিয়া আমি মেইন যেটো পইণ্ট আছে তো আপোনালোকে মানে আপোনালোকৰ বাজেট ওয়াইজ মানে কোনখন বাইক মানে পারচেজ কৰিব বা কোনখন বাইক আপোনালোকৰ কাৰণে বেষ্ট হ'ব সো যদিও মই এই তিনিখন বাইক আন্ডাৰ 1 লাখ মানে লিষ্টত দিছো সো আপোনালোকৰ মানে কিছুমান নিড থাকে তো যিখিনি মানুহ ধৰিলক 40ৰ ওপৰৰ বয়স হয়তো তেওঁলোকে মানে NS 125 খন ইমান ভাল নাপাব কাৰণ সেইখন এখন মানে ইয়ংষ্টাৰৰ কাৰণে বনাইছে বাইকখন সো যিসকলে মানে কম সিসিত মানে ভাল বাইক এখন বিচাৰে এণ্ড পাৱাৰটো মানে ঠিক ঠাক হয় লগতে মাইলেজটো মানে ঠিক দিয়ে তো সেইসকলৰ কাৰণে মানে NS 125 খন বেষ্ট হ'ব যিসকলে ইয়ংষ্টাৰ তো যিসকলে মানে এখন স্পৰ্টছ প্লাস কমিউটাৰ বাইক বিচাৰে তো সেইসকলৰ কাৰণে পালসাৰ 125 BS6 2021 মডেলটো মানে বেষ্ট হ'ব তো মই এই কাৰণে কৈছো যে পালসাৰখন এখন মানে স্পৰ্টছ প্লাস কমিউটাৰ বাইক হয় তো ইয়াৰ মানে লুকসটো মানে ভালে বহুত মানে ভাল লুকস এণ্ড বহুত ডিমান্ড আছে পালসাৰৰ এতিয়াও তো আপোনালোকে মানে এই বাইকখন যদি ল'ব বিচাৰে ল'ব পাৰে মানে বহুতে এখন ভাল বাইক হয় তো লাষ্ট আছে আমাৰ হন্ডা তো যিসকলে এখন মানে প্ৰপাৰ কমিউটাৰ বাইক বিচাৰে সো মাইলেজ এণ্ড যেটো ইঞ্জিন ৰিফাইনমেন্ট আছে হেতু মানে হন্ডাৰ জানে হন্ডা এণ্ড ইয়ামাহাৰ ইঞ্জিন ৰিফাইনমেন্ট মানে বহুতে হাই কোৱালিটিৰ হয় তো আপোনালোকে হন্ডাৰ SP 125 BS6 2021 মডেলটো ল'ব পাৰে এণ্ড মই সাজেষ্ট কৰিম যে আপোনালোকে ডিস মডেলটোৱে লওক কাৰণ আপোনালোকে তেতিয়া ব্ৰেকটো ইমপ্ৰুভ পাব ব্ৰেকটো বেছি ভাল পাব তো মই সাজেষ্ট কৰিম আপোনালোকে হন্ডা SP 125 ললে ডিস্ক মডেলটোৱে ল'ব সো এইখিনি আছিল আজিৰ ভিডিঅ'ত মই কৈয়ে দিছো যে কোনখন বাইক কোনে মানে ললে বেষ্ট হ'ব তো আজিৰ কাৰণে এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশন সকলোতকৈ আগতে পায় তো মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই